নমস্কাৰ চাইনাত ইটো পিছত হিটুকৈ ভয়ানক প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে আজি কিছুদিনৰ আগত মই আপোনালোকক কৈছিলো যে চাইনাত অতিমাত্ৰা ভয়ানক বৰষুণ হোৱাৰ ফলত চাইনাৰ কেবাখনো চহৰ পানীৰ তলত ডুব গৈছে আৰু যথেষ্ট সংখ্যক লোকৰ মৃত্যু ঘটিছে বৰ্তমান সময়ত চাইনাৰ আহি পৰিছে এক ভয়ানক দুৰ্যোগ এই দুৰ্যোগটো হ'ল চাইনাত আহিছে এক ভয়ানক ধুমুহা এই ধুমুহাৰ ফলত কেবাজনো বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হৈছে এই সকলোবোৰ কি কাৰণে হৈছে আপোনালোকক কম এই ভিডিঅ'টোত নমস্কাৰ মই নৱদৰা আপোনালোক সকলোকে স্বাগতম জনাইছো এন ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ আপোনালোকে যদি চেনেলটোত প্ৰথম ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাব সো আহক এতিয়া আমি খবৰটো চাওঁ চাইনাত এই ধুমুহা আহিছে চাইনাৰ উত্তৰ পশ্চিম অঞ্চলত আৰু গবি মৰুভূমি অঞ্চল আৰু চাইনাৰ উত্তৰ পশ্চিম অঞ্চল এই ধুমুহাই ঢাকি পেলাইছে চাইনাৰ পৰিস্থিতি লাহে লাহে অৱনতি হ'বলৈ আৰম্ভ কৰিছে এই ধুমুহাৰ ফলত এই ধুমুহা ইমান ভয়ানক চাইনাৰ যিসকল লোক আস্থামা বা হাঁপানি ৰোগত ভুগি আছিল এনে ধৰণৰ বহু লোক এই ধুমুহাৰ ফলত উশাহ ল'ব নোৱাৰি মৃত্যু হৈছে আৰু জনাইছে যে এনে ধৰণে এসপ্তাহ 10 দিন ধৰি যদি এনে ধৰণে বতাহ দি থাকে তেনে ক্ষেত্ৰত চাইনাত বহুত লোক লাখে লাখে লোক আস্থামা হাঁপানি নিচিনা বেমাৰৰ বশৱৰ্তী হৈ মৃত্যু হ'বলগীয়া হ'ব এই বতাহৰ গতিবেগ ইমানেই বেছি যে এজন নৰ্মেল মানুহেও উশাহ ল'বলৈ কষ্ট হৈছে আপোনালোকে সকলোৱে হয়তো নিশ্চয় জানে যে চাইনাই প্ৰকৃতিৰ লগত খেলে চাইনাই প্ৰকৃতিৰ লগত কেনেধৰণে খেলে চাইনাই প্ৰকৃতিত বৈ থকা বিভিন্ন নদ নদীসমূহৰ দিশ পৰিৱৰ্তন কৰে ঠিক তেনেধৰণে চাইনাই বহু নদীৰ দিশ পৰিৱৰ্তন কৰিছিল আৰু বহু নদীৰ দিশ পৰিৱৰ্তন কৰি গাঁও অঞ্চলক মৰুভূমিলৈ ৰূপান্তৰিত কৰিলে বহু গাঁও বৰ্তমান সময়ত চাইনাত এনে অৱস্থা য'ত বৰষুণ নাই য'ত পানীৰ বাবে হাহাকাৰ অৱস্থা হৈছে য'ত চাইনাৰ সেই গাঁও অঞ্চলৰ লোকসকলে খেতি বাতি কৰিব পৰা নাই যিবিলাক স্থানত খেতি বাতি বেছি হৈছিল সেই স্থানবোৰলৈ নদীসমূহৰ দিশ সলনি কৰি লৈ আহিলে আৰু গাঁও অঞ্চলত দুই এজোপা গছ পুলি ৰুই চাইনাই বিশ্ববাসীক দেখাইছিল যে প্ৰকৃতিৰ বাবে কিমান চিন্তা কৰে কিন্তু চাইনাই এই গাঁওসমূহৰ পৰা নদীবোৰ অন্য দিশে বুৱাই অনাৰ পিছত সেই গাঁও অঞ্চলসমূহত ডাঙৰ ডাঙৰ বিল্ডিং বা আৰ্বানাইজেশ্যনৰ ব্যৱস্থা কৰিলে চাইনাই এনে কৰাৰ ফলতে চাইনাই প্ৰকৃতিৰ লগত এনে ধৰণৰ বিভিন্ন খেলা ধূলা কৰাৰ ফলতেই চাইনাৰ আজি এনে ধৰণৰ অৱস্থা হৈছে চাইনাত অতিমাত্ৰা বৰষুণ হৈছে চাইনাত অতিমাত্ৰা বতাহ বলিছে আৰু চাইনাৰ বিভিন্ন গাঁও অঞ্চল মৰুভূমিলৈ ৰূপান্তৰিত হৈছে চাইনাই আৰু কিমান খেলিব প্ৰকৃতিৰ লগত আশা কৰোঁ আপোনালোকে এই খবৰটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে এই খবৰটো জানি কেনেকুৱা পালে আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব ধন্যবাদ